সুপ্ৰভাত ৰাইজ মই পৰি আপোনালোক সকলোকে স্বাগতম জনালোঁ মোৰ অন্যটি ভিডিঅ'লৈ। আজি যিহেতু গৰু বিহু লগতে দুমাহী, তো গৰু বিহুৰ প্ৰস্তুতিটো চলিছে। আজি গৰু গা ধোৱা, মাহ হালধি দি গা ধোৱা, মাখিলতী দীঘলতী এইবোৰেদি গা কোবোৱা, সেইবোৰতো নিয়ম জানেই সকলোৱে। তো ময়ো ঘৰত হালধি পিচিবৰ কাৰণে কৰি থৈছোঁ ৰেডি। হাত গোটেই লেতেৰা হৈ আছে, হালধিৰ ৰং লাগি আছে। আৰু মাহ হালধি আজিৰ দিনত গা ধুলে হেনো ছালৰ বেমাৰ নহয় বুলি কয়। গতিকে মাহ হালধিটো গা ধোৱা সৰুৰে পৰা আমি ধুই আহিছোঁ, এইটো যিহেতু আমাৰ এটা নিয়ম। গতিকে আজিৰ দিনটোত মই কি কৰোঁ আপোনালোকক সকলোবোৰ দেখাম, চাই থাকিব তেতিয়াহ'লে। চোতালৰ অৱস্থা চাওক, চাৰিওদিশে পানী। কালিতো বৰষুণ দিলে, আজিও ৰাতিপুৱাৰ পৰা নেৰানেপেৰা বৰষুণ, পানী দি গোটেই চোতাল লেতেৰা কৰিছে। এনেকুৱা অৱস্থাতে আৰু গৰুক গা ধুৱাব লাগিব তেনেকৈ। তো এয়া আমাৰ দেউতাই প্ৰথমটো গৰু গা ধোৱা আৰম্ভ কৰিছে। দেউতা অলপ লাজুকীয়া টাইপৰ, সেইটো কাৰণে ইমান কথাবোৰ জোৰকৈ নকয়। কোৱাত কৈছে বাৰু, কিন্তু আপোনালোকে হয়তো শুনা পোৱা নাই। তো এয়া ফাৰ্ষ্ট গা ধুৱাই আছে আমাৰ প্ৰথম গৰুটো। তো ফাইনেলি আমাৰ গৰু গা ধুৱাই মেলি হ'ল ৰেডি। গৰু 4টা আছে, দেউতাই এটাক ধুৱালে, বাকীকেইটা ধুৱাবলৈ আছে। বাকীখিনিতো দেউতাৰ কাম। এতিয়া গা ধুবগৈ লাগে, গা পা ধুই লওঁগৈ, তাৰপিছত আকৌ লগ পাই আছোঁ। এয়া গা পা ধুই হ'লোঁ ৰেডি। মাহ হালধিৰে গা ধোৱা, হালধি লাগি আছে হাতত। আজি চাবোন ব্যৱহাৰ কৰিব নালাগে, মাহ হালধি গা ধুলে ছালৰ বেমাৰবোৰ নহয় বুলি কয়, খৰ খজুতি এইবোৰ। গতিকে গা পা ধুই আহিলোঁ ৰেডি। ভাবিছিলোঁ ফটোশ্বুট কৰিম বুলি, বতৰহে যি, তথাপিও ভাবিছোঁ অলপমান কৰোঁ আৰু ঘৰতে। তো আপোনালোকক দেখাম, চাই থাকিম। এয়া আমাৰ ঘৰত আহিছে বিপ্লৱ, চুংকু বিহু খাবলৈ আহিছে। গা ধুলে নাই? নাই ধোৱা। এতিয়ালৈকে গা ধোৱাই নাই সি, ইমান দেৰি। আজি যে গা ধুব লাগে, গৰু গা ধোৱাৰ পিছত মাহ হালধিৰে, তই গম পোৱা নে নাপাৱ? হা? তই গা ধুৱাই দিয় কেনে মই আহিছোঁ, গা ধুৱাই দিবি, গা ধুৱাব ল'বি এয়া এতিয়া সি বোলে গা ধুব আমাৰ ঘৰত। তাক গা ধুৱাব লাগিব আজি। ইয়াক আজি লাও বেঙেনা দি একদম পুৰা ঠিক কোবাব লাগিব দেই। ফটো চুংকু আহিছে ফটোশ্বুট কৰিব। যোৱাবাৰো আমি ফটোশ্বুট কৰিছিলোঁ, তো এইবাৰো আমাৰ চুংকুৰ লগত ফটোশ্বুট আছে ন চুংকু? তো ফটোশ্বুট কৰিবলৈ হ'ল মেইন ইনগ্ৰিডিয়েণ্টছটো হ'ল জেতুকা। জেতুকা লৈ ফটোশ্বুট কৰিম বুলি ভাবিছোঁ। ঘৰলৈ যোৱা জেতুকা আছে যিহেতু, সেইকাৰণে ইমান টেনশ্যন নাই আনিব ঘৰ। তো ইয়াৰ পাপাত কেইখিলামান ছিঙি লৈ মেলি পেলাই ফটোশ্বুটো কৰিব লাগিব, তাৰ লগতে লগাবও লাগিব। আজি গৰু বিহুৰ দিনা সন্ধিয়া জেতুকা লগালে হেনো, জেতুকাটো এনেও নখৰ কাৰণে, ছালৰ কাৰণে ভালেই। তো আজিৰ দিনাখন যদি লগায় গৰু বিহুৰ দিনাখন, তেতিয়া হেনো গোটেই বছৰটোৰ কাৰণে নখৰ বেমাৰ বা ছালৰ বেমাৰ নহয় বুলি কয়। গতিকে বিহু যেতিয়াতো লগাব লাগিব, আৰু বিশেষকৈ ৰঙালী বিহু। আৰু পাছফালে এডাল দেখিছে কপৌ ফুল, এডাল কপৌ ফুল এতিয়া ভালকৈ ফুলা নাই। আগফালেও আছে কেইজোপামান গছ, দেখাম বাৰু মই আপোনালোকক। আৰু অসমীয়া মানুহৰ ঘৰততো প্ৰায় একেটা বস্তু থাকে, জেতুকা মেইন বস্তু, জেতুকা আৰু কপৌ ফুল। আগফালেও আছে, এতিয়া ফুল ইয়াতে সৰু সৰুকৈ ধৰিছে, ফুলা নাই। আগফালে কেইজোপামান গছ আছে, মই আপোনালোকক দেখাম। আৰু আগতে ঢেৰ গছ আছিলে, আজিকালি গোটেই জলবায়ুটোৰ কাৰণে, বায়ু প্ৰদূষণৰ কাৰণে গছবোৰ পূৰা মৰি নোহোৱাই হৈ গৈছে। তো ঘৰত কেইজোপামান আছে, মই দেখাই আছোঁ আপোনালোকক। ইফালে মায়ে গোঁসাই ঘৰত চাকি তাকি জ্বলাই মেলি ৰেডি, সেৱা চেৱা কৰিলোঁ বাৰু। তো কপৌ ফুলজোপা দেখাই আছোঁ, এইজোপা কপৌ ফুলজোপা এতিয়া বাৰু খোপাত ল'ব পৰা হোৱা নাই, সৰু সৰুৱে হৈ আছে, ফুলিলেহে খোপাত ল'ব পাৰে। এনেই আগতে বহুত বেছিকৈ ফুলিছিল, কিন্তু আজিকালি নুফুলাই হ'ল, 5পাহ মানহে ফুলিছে চাগে। এয়া এতিয়া মই জেতুকাখিনি আপোনাৰ ছিঙি লওঁগৈ, তাৰপিছত দেখাই আছোঁ। জেতুকাখিনি ছিঙি লওঁ, এতিয়া অলপ পাছত পিচি পেলাই হাতত লগাব লাগিব। ছিঙি আছোঁ জেতুকা।
তো এয়া আমি ফটোশ্বুট কৰিবলৈ ৰেডি ফটো উঠিবলৈ বাকী খালি ৰেডি হ'লোঁ এয়া যোগাৰ কৰি দি আছে আমাৰ মাতৃদেৱে চাওক চাই দিয়া অকণমান ইফালে এয়া কেমেৰামেন এইফালে ওলাই চাওক কেমেৰা ভাইটি ৰেডি আৰু কৈছে দেখি কেমেৰামেন অৱস্থা তো আমাৰ ফাৰ্ষ্ট শ্বুট ৰেডি হ'ল এতিয়া আছে ছেকেণ্ড শ্বুট তো ছেকেণ্ড শ্বুটৰ কাৰণে আকৌ ৰেডি হওঁগৈ চাই থাকিব তেতিয়াহ'লে ছেকেণ্ড শ্বুটৰ বাবে ৰেডি চাই দিয়া এইফালে আমাৰ কেমেৰামেন ৰেডি লগতে মা এফালে তো ঘৰৰ মুখতে ফটো উঠোঁ বেলেগতো যাব নোৱাৰি যিহেতু বৰষুণ ঘৰতে উঠোঁ আৰু এয়া আমাৰ ছেকেণ্ড ফটোগ্ৰাফ চলি আছে ইফালে আমাৰ মডেল ইফালে কেমেৰামেন আমাৰ মাজত আহিছে আমাৰ ছেকেণ্ড মডেল ইয়ানি আমাৰ চুংকু এইফালে এয়া একদম পুৰা চুংকুৰ গাত পুৰা বিহু লাগিছে ন চুংকু ষ্টাইল কৰি একদম মই ফোন কৰি মাতিলোঁ তাক বিহুত মোৰ চোৱা ফটো উঠো বুলি আহিছে তো এতিয়া আমি দুটাই উঠোঁ ফটো এয়া মই আৰু চুংকু আমাৰ ফটো উঠি ৰেডি চুংকু হাঁহি দেচোন অকণমান ভালকে ফালৰ দাঁতটোৱে নাই কিমান ধুনীয়া লাগিছে চাচোন ধুনীয়া লাগিছে ন ফাইনেলি ফটোশ্বুট হৈ গ'ল আমাৰ এতিয়া কাপোৰ কানি সলাওঁগৈ আজি যিহেতু দুমাহী ভাত পানীটো একো খাব নোৱাৰোঁ সন্ধিয়াকৈ খাব লাগিব গৰু চৰু নতুন তৰা পঘা পিন্ধাব তৰা গছৰ আৰু নতুন পঘা পিন্ধাব তাৰপিছত আৰু বহুত মানুহে আজি সন্ধিয়াৰ পৰাহে বিচনী ব্যৱহাৰ কৰে মানে আমাৰ ঘৰতে দেউতাই নিদিয়ে দেউতাহঁতে কোৱা মতে সন্ধিয়া যেতিয়া গৰুক ধোৱা দিব গৰুক বিচনী দি যেতিয়া ধোৱা দিব তেতিয়াহে আমাক মানে বিচনী ব্যৱহাৰ কৰিব দিয়ে এনেইতো ফেনো চলাব নিদিয়ে কিন্তু আমি মনে মনে লুকাই ফেন চলাব আৰু দেউতাই কিন্তু দেখিলে গালি দিয়ে তো আজি তাৰপাছত আজিৰ পৰা বিচনী আৰু ফেন ব্যৱহাৰ কৰিব পাৰিম আৰু এনেইতো নিদিয়ে বহুতে ব্যৱহাৰ কৰে দিয়কচোন তেতিয়া সন্ধিয়া যেতিয়া ধোৱা দিব তাৰপাছত আমি তেতিয়া দেখাম মই ভিডিঅ'টো আপোনালোকে চাই থাকিব তেতিয়ালৈ চুংকুৱে আমাৰ মাজত এটা ধুনীয়া গান গাব চুংকু গাই দে বানামটো প্লিজ না গাই দে চাওক তাৰ দাঁতটো ইমান ধুনীয়া হাঁহিতে মাৰি দে হিকে আপোনাৰ দাঁতটো কি কৰিলে তাৰপিছত কাহে ওলাই গৈছে তাৰ আগফালৰ দাঁতটো আমাৰ চুংকুৰ নিগনিয়াই লৈ গ'লে তথাপি দেখিব মৰম লাগিছে ন চুংকু হাঁহি দি দে আমাৰ ফটোশ্বুটটো ৰেডি হ'ল এতিয়া পিছিলোঁ মই জেতুকাখিনি পাছতকৈ সন্ধিয়া সময়ত ধেৰ কাম লাগিব আৰু ভাত পানীও বনাবলৈ আছে দুমাহী ভাত খাব লাগিব নহয় তো সময় নাপাম ভাবিছোঁ এতিয়া পিচি মেলি থৈ দিওঁ ৰাতিলৈ লগাম তো পাছত তেতিয়া আজৰি হৈ থাকিম পাছতেতো সময় নহ'ব গতিকে এতিয়া এইখিনি পিচিলোঁ পিচি মেলি পেলাই কামখিনি কৰি মেলি থওঁ তেতিয়া ৰাতি লগাই পেলাই থৈ দিব পাৰিম ফালে দেউতাই নতুন পঘা আনি মেলি ৰেডি কৰি থৈছে দেউতা গৰু আনিবলৈ গৈছে যিহেতু সন্ধিয়া হ'বলৈ হৈছে আৰু নতুন পঘা আনি মেলি পেলাই থৈ দিয়া আছে ইয়াতে ইফালে দেউতাই গৰুক ধোৱা দিব লাগে সন্ধিয়া সময়ত গৰুক ধোৱা দি আছে মই লাগি আছোঁ পাকঘৰত অৰ্থাৎ আজি দুমাহী ভাত সন্ধিয়া খাব লাগিব গৰুক ধোৱা দি মেলাৰ পাছত সন্ধিয়াকৈ অলপ দুমাহী ভাতটো খাই দিনত যিহেতু নাখায়েই তো মই লাগি আছোঁ পাকঘৰত গতিকে আপোনালোকে চাই থাকিব শেষৰলৈকে কি বনালোঁ মই আপোনালোকক শেষত দেখাম এতিয়া প্ৰায় সন্ধিয়াই হ'ল এয়া মই ধূনা দি আছোঁ ধূনা চূনা দি মেলি হয় বুলি সন্ধিয়া হ'ব তাৰপিছত ৰাতিকৈ দুমাহী ভাত সাজ খাম আৰু একেলগে চবে মিলি তো এয়া দিলোঁ ধূনাখিনি
খাই বৈ আমাৰ হ'ল ৰেডি। এতিয়া আজৰি খালোঁ বলোঁ, খাই বৈ মেলি পেলাই এতিয়া ৰাতি হ'লেই, বহুতেই হ'ল ৰাতি এতিয়া। এতিয়া ভাবিছোঁ ব্লগটো ইমানতে সামৰণি মাৰোঁ। হাতত জেতুকা লগাবও বাকী আছে। এতিয়া হাতত জেতুকা লগালে মই ব্লগটো কণ্টিনিউ কৰিব নোৱাৰিম, তো গতিকে ভাবিলোঁ ব্লগটো ইমানতে সামৰোঁ বুলি। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তো ভিডিঅ'টো কেনে পালে কমেণ্ট এটা কৰি দিব, লাইক শ্বেয়াৰ কৰি দিব। তেতিয়ালৈকে ৰাখিছোঁ। টিল দেন বাই বাই, গুড নাইট।